back to my father's channel. So মানে আজি এনেকুৱা ৰ'দ দিছে বহুত ৰ'দ এতিয়া আম খাম আপোনালোকৰ জিভা পানী পৰি থাকিব আজি অলপ পিছত দেখা পাই যাব আমি আম কুটিয়াই লৈ আহিম দিয়া খাম এতিয়া আমি ইয়াতে খাম আজি আম খালে টেঙা হয় আমটোৱে টেঙা আকৌ ওয়াও কলপাতখন কি কৰিলা বাট কাটি আছে সবকে ভগাই দিব চাগে কিন্তু মই এখন ডাঙৰ খনতে খাম ন টিকু হয় না টিকু খাব ন ই হল গুটিটো দিছা ন আম হৈ গৈছে একদম আম পাহাৰ জলকীয়া দিব কি আৰু আম শেষে হ'ল এইখিনিহে খাওঁ লাগিছে মোৰ কি চাই লওঁ এখন আধা মোৰ হ'ব এখন মোৰ বুলি কৈছো মেইনখন মোৰ টিকু তুমি ক'ত সোমাইছা খাম এতিয়া দিয়া খাব লাগে অলপ চাহ আমি খাব লৈছো দেই ৰাইজসকল সেয়া চাওক আপোনালোকে অলপ খাই লওক আৰু এইটো জিভা পানী পৰিছে নে কাবা তুমি খোৱা নাই মই খাব নোৱাৰা হলো টেঙা আগদাতে খাই কাটি আছা খাই আছা কেনেকুৱা লাগিছে খাই ভালেই যে জীৱ পুৰা মাৰিছা খাই আছা কেনেকুৱা লাগিছে ভাল লাগিছে শেষ হৈ গৈছে গৈ ৰসকে মাৰি আছো আৰু আমাৰ মাইকীজনী মাৰি আছে এনে আমাৰ জীৱ একদম পুৰা পাত দাঙি লৈছে পুৰা মাৰি দিছে একদম এই জীৱ বেয়া দিছে কিন্তু মোৰ খাই হোৱা নাই চকুত লাগিব জ্বলা তামাম লাগিছে আমাৰ হৈ গ'ল এতিয়া ভাত খাব লাগে অলপ পিছত বনাব লৈছো কঁঠালৰ পিঠা গীতাঞ্জলি বোলে কঁঠালৰ পিঠা খায় গীতাঞ্জলি এতিয়া মই কঁঠালৰ পিঠা বনামগৈ আপোনালোকে ৰেচিপিটো দি দিম বাৰু বনাই চাব পাৰিব কেতিয়াবা ঘৰত বনাই পিনে খাব পাৰিব সকলো গুটিকেইটা উলিয়াই ল'লোঁ উলিয়াই পিনে মই এনেকৈ হেৰি কৰি লৈছোঁ অলপ পিটিকি লৈছোঁ সেইখিনি ভাঙি তাতে এতিয়া অলপ নিমখ দিম তাতে দি দিয়া হৈ যাব তাৰপিছত চেনি অলপ আৰু অলপ দি দিয়া পিঠাটো আপোনালোকে যিমানখিনি চাই সেইমতে দি দিব পাৰে হ'ব হৈ যাব মই আহিছোঁ ন তাৰপিছত ইয়াতে মই আটা দি দিম গীতাঞ্জলি দি দিছোঁ বেজিলে কৰি আছোঁ দেই গীতাঞ্জলি মই গীতাঞ্জলি আছে মোৰ ওচৰতে অলপ হেল্প কৰি আছে মোক অলপকৈ এনেকৈ আটা মিক্স কৰি থাকিব এনেকৈ কৰিব লাগিব মাৰি ল'লোঁ এনেকৈ ধুনীয়াকৈ কোমলকৈ মাৰিব যিমান মাৰে সিমান ভাল হ'ব ৰুটিটো খাবলৈ তাৰপিছত এনেকৈ এতিয়া লাডু বনাই পেলাই ৰুটি নিচিনাকৈ বেলিম আটাকৈ এতিয়া বেলিব আৰম্ভ কৰিছোঁ দেই ৰুটিকেইটা এইবাৰ মই এটা তেলত বনাম তেল অকণমানহে দিছোঁ বেছি দিয়া নাই কঁঠালৰ পিঠাটো তেলত পুৰিলেহে বেছি মানে গোন্ধ ওলাই দিয়ে গোন্ধটো মানে একদম পূৰা ওলাই থাকে কাষৰ লাগি থাকে গোন্ধটো নাচ তেলত দিছোঁ পিঠাগুড়ি ভাজা হৈ আছে এখনে দি লুটিয়াই দিম এতিয়া এইটো বহুত ধুনীয়া গোন্ধাইছে ন কঁঠালে বনোৱাটোতকৈ সেই শুকানে বনোৱাটোতকৈ তেল অকণমান দিলে মানে গোন্ধটো বৰ ধুনীয়াকৈ ওলায় খাবলৈও ভাল হয় হৈছে আৰু বনাই এইফালে এটা আছে আৰু লাষ্ট বনাই হৈ গ'ল এইখিনি পিঠা গীতাঞ্জলি খোৱা আৰম্ভ কৰিছে দেই গীতাঞ্জলি খালি নে ভাল লাগিছে খা ধুনীয়াকৈ খা খোৱা আৰম্ভ কৰিছে ন খালা এতিয়া ৰাতি ভাতৰ যোগাৰ কৰোঁ ন আজি ৰাতি গাইজনী কি বনাবা বোলে মাংস ড্ৰাই ফ্ৰাই কৰিম ড্ৰাই ফ্ৰাই কৰিম
মাংস ৰেডি হৈ গৈছে ন হৈ গ'ল নে আৰু বনাব ভাল ন ধুনীয়া কালাৰ আহিছে দেখিছেনে চকু একদম মাংস বাতিত দেই মাংস খাবলৈ ৰৈ আছে ছোৱালীজনী ইফালে বাঢ়ি আছে আমাৰ ল'ৰা ছোৱালী দুটা খাই আছে দেই কৈছে যে মোক আমাক নেদেখুৱাই বোলে দেখুৱাই দিছোঁ ন চাওঁ হয়নে খাই আছা টেষ্টি টেষ্টি হয়নে হৈছে বাঢ়ি এতিয়া কোনটো মই চাই আছোঁ কোনটোত বেছিকৈ আছে বাৰু যোনটোত বেছি আছে সেইটোৱে মই ল'ম দেই এতিয়া বঢ়িয়াকৈ খাই আছে দেই অকণ মানে দূৰত আছে অকণমান মাংস চুটিলে আছে ন চুটিলে মানে বহি পূৰা খাই আছে আৰু আমি সেইফালে আমি অকণমান নিলাগত খাইছোঁ ন খোৱা খাম দিয়া সেইফালে খাই যা খাই সিহঁতে জ্বলা লাগিছে পানী খাই আছে দেই জ্বলা লাগিছে শুনো জ্বলাত থাকিব পৰা নাই কিয় ফাঁকি দিয়া ভাল লাগিছে ভাল লাগিছে কোৱা আকৌ ভাল লাগিছে বুলি খাই আছোঁ লাষ্টত পিছত যাই খাই দিওঁ লাগিব ইয়ে মই খাম যে তোমাক সো গাইজ ভিডিওটো এইখিনিতে সামৰিছোঁ যদি ভিডিওটো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি চেনেলটো নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব এতিয়া হ'ব বাই বাই থেংকছ ফৰ ৱাচিং